নমস্কাৰ সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে খবৰ ভাল আজি যাবলৈ ওলাইছোঁ দলং চাবলৈ বুলি যেহেতু লখিমপুৰ আৰু মাজুলী সংযোগী দলং বনাই আছে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় সেইকাৰণে ভাবিলোঁ চাই আহোঁগে মই মামাৰ ঘৰৰ পৰাই যাম মাহঁতো আহি আছে তো ভিডিঅ'টো সকলোকে চাই থাকিব মাহঁত পালেহি আৰু আমি যাবলৈ বুলি ওলাম পুৰা গেং আহিছে লগত আৰু ইয়াক যে ভাওনা এৰি থৈ আহিছে মানে সিহঁতক ভাওনা শিকাই আছে মাহঁত যেতিয়া ঘাটলৈ যাম বুলি ক'লে সি মানে চুৰিয়া তুৰিয়া খুলি থৈ মেলি আহিছে আৰু এইটো হৈছে ঘাটলৈ যোৱা ৰাস্তা এইখিনি পৰা ষ্টাৰ্ট হৈছে দলংখন আপোনালোকে দলঙৰ ভিউটো এনজয় কৰক মানে বনাই থকাটো আৰু মোৰ মাতটো ইগনোৰ কৰিব কাৰণ আহিয়ে বেমাৰত পৰিলেহি একদম জ্বৰ তো মাতটো কিবা কিবি হৈ আছে তো আপোনালোকে যদি সকলোকে চাই থাকক এতিয়াই ইমান ভাল লাগিছে আৰু যেতিয়া পুৰা হৈ যাব কিমান ভাল লাগিব ন আমি আমাৰে ভাল ইমান ডাঙৰ দলং এখন হ'ব গৈ আছে ৰাস্তাও মানে 4 লেন আহিছে নেকি নাও ৰাস্তাও হ'বগৈ তো বহুত ভাল লাগিব আৰু এয়া হৈছে আমাৰ পল্টন আৰু ভিউটো চাওকচোন নদী কিমান ভাল লাগে দেখি যেহেতু আমি ৰ'দ দি থাকোঁতে আহিছিলোঁ সেইকাৰণে ঠাণ্ডা আৰু চিপছ নাপালে মায়ে মগুচা এনেকৈ লৈ ল'লে আৰু কেইটামান ভিডিঅ' বনাই ল'লোঁ ইনষ্টাগ্ৰামত দিম বুলি কিন্তু দিওঁনে নিদিওঁ ভগৱান জানে এনেকুৱা জেগাত আহিলে মনটোৱে শান্তি লাগি যায় ইমান ধুনীয়া মানে আমি আৰু অকণমান দেৰিকৈ যাব লাগিছিলে ৰ'দডাল ওলাই থাকোঁতে গ'লোঁ তো মানে ৰ'দত থাকিব পৰা নাই আৰু জলকেও ঘূৰি আহিলোঁ সেইখনত উঠিম বুলি ভাবিছিলোঁ কিন্তু ডুব যাব বুলি ভয় লাগিলে সেইকাৰণে নুঠিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি থাকিবলৈ নাপাহৰিব আৰু মই যিহেতু নতুনকৈ ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁহে কিছুমান ভুলো হ'ব পাৰে তাৰ বাবে মাফ কৰি দিব আজিলৈ আহিছোঁ বাই